Hello friends, welcome to our YouTube channel G4U today. আজি আমি আপোনালোকৰ ওচৰলৈ আৰু এটা নতুন ভিডিও লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিওত আমি কম্পিটিটিভ এক্সামৰ কাৰণে কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো সো পলম নকৰাকৈ আমি ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট যদি ভিডিওটো ভাল লাগি থাকে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব সো ফ্ৰেন্ডস কোৱেশ্চন নম্বৰ 1 আহোমৰ ৰাজত্বকালত কিমানজন ৰজা আছিল ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি 40 জন কোৱেশ্চন নম্বৰ 2 কিমান চনত দ্বিতীয়বাৰৰ বাবে অসম আক্ৰমণ হৈছিল ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 1819 কোৱেশ্চন নম্বৰ 3 মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক কিমান চনত ফাঁসি দিয়া হৈছিল ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ 26th February 1858 কোৱেশ্চন নম্বৰ 4 কামৰূপৰ পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ ধৰ্মপাল কোৱেশ্চন নম্বৰ 5 1662 চনত অসমৰ ৰাজধানী গড়গাঁও আক্ৰমণ কৰা মোগল জেনেৰেলজনৰ নাম কি আছিল ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি মীৰ জুমলা কোৱেশ্চন নম্বৰ 6 অসমত 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি কোন আছিল ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি মনিৰাম দেৱান কোৱেশ্চন নম্বৰ 7 ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা কিমান ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি 21 খন কোৱেশ্চন নম্বৰ 8 অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা হৈছিল ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি 1947 কোৱেশ্চন নম্বৰ 9 কোন বছৰত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ হস্তান্তৰিত কৰা হয় ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি 1973 কোৱেশ্চন নম্বৰ 10 অসম সাহিত্য সভা প্ৰথম কিমান চনত প্ৰতিষ্ঠা হৈছিল ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি 1917 কোৱেশ্চন নম্বৰ 11 লৰ্ডি বংশৰ প্ৰতিষ্ঠাপক কোন ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি বাহলল লৰ্ডি কোৱেশ্চন নম্বৰ 12 ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহটোক কি বুলি জনা যায় ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ ফুলগুৰি ধাবা আমি সকলোৱে জানো কিছুমানে হয়তো ফুলগুৰিৰ কৃষক বিদ্ৰোহ বুলি জানো কোৱেশ্চন নম্বৰ 13 মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় কিমান চনত আৰম্ভ হৈছিল ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি 1769 কোৱেশ্চন নম্বৰ 14 কোন বছৰত গোপীনাথ বৰদলৈক স্বাধীনতা আন্দোলনত অংশ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি 1922 কোৱেশ্চন নম্বৰ 15 অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ বিষ্ণুৰাম মেধি কোৱেশ্চন নম্বৰ 16 সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে বা কোৱা হৈছে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি আৰ্টিকেল 21A কোৱেশ্চন নম্বৰ 17 প্ৰথম অসমীয়া IAS কোন ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি আনন্দৰাম বৰুৱা কোৱেশ্চন নম্বৰ 18 নীতি আয়োগৰ অধ্যক্ষ কোন ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি প্ৰধানমন্ত্ৰী তেনেহলে আমাৰ বৰ্তমান নীতি আয়োগৰ অধ্যক্ষ হ'ব আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোৱেশ্চন নম্বৰ 19 ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি ৰাকেশ শৰ্মা কোৱেশ্চন নম্বৰ 20 অসমৰ লৌহ মানৱ বুলি কাক জনা যায় অৰ্থাৎ আইৰন মেন অফ আসাম বুলি কাক কোৱা হয়
ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ বিষ্ণুৰাম মেধি। কুৱেশ্যন নাম্বাৰ 21 অসম ৰাজ্যিক সংগ্ৰহালয় কোন ঠাইত অৱস্থিত বা ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি গুৱাহাটীত। আমাৰ মানে অসম ৰাজ্যিক চিৰিয়াখানা বুলি যাক আমি কওঁ সংগ্ৰহালয় সেইটোৰ কথা কৈছে, সেইটো আমাৰ অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটীত অৱস্থিত হয়। কুৱেশ্যন নাম্বাৰ 22 নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি গুজৰাটত। কুৱেশ্যন নাম্বাৰ 23 জিম্বাবৱেৰ ৰাজধানী কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ হাৰাৰে। জিম্বাবৱেৰ ৰাজধানী হ'ল হাৰাৰে। কুৱেশ্যন নাম্বাৰ 24 আহোম সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি বা শেষ ৰজাজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ সি পুৰন্দৰ সিংহ। কুৱেশ্যন নাম্বাৰ 25 বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত বা ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি তেজপুৰত। কুৱেশ্যন নাম্বাৰ 26 নৰ্থ ইষ্ট পুলিচ একাডেমি চমুকৈ নিপা কোন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ মণিপুৰ। কুৱেশ্যন নাম্বাৰ 27 কনকলতা বৰুৱা কোনটো স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ভাৰত ত্যাগ আন্দোলন। কুৱেশ্যন নাম্বাৰ 28 শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ সি বৰদোৱা। কুৱেশ্যন নাম্বাৰ 29 অসমত বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ পুষ্য বৰ্মন। কুৱেশ্যন নাম্বাৰ 30 কোনজন আহোম স্বৰ্গদেৱে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ৰুদ্ৰসিংহ।